নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ আজি ভিডিঅ'টোলৈ। আশা কৰোঁ আপোনালোক নিশ্চয় ভালে আছে। আজি ভিডিঅ'টোত মই আপোনালোকক দেখাব লৈছোঁ দহি কচু ঠাৰিৰ লগত মাছ দি বনোৱা মাছৰ জোলৰ এটা ৰেচিপি। হয়তো আপোনালোকে এতিয়া ভাবিব যে এইটোনো কি ভিডিঅ' কৰি দেখাবলগীয়া। হয়, আপোনালোকেও এনেকৈয়ে মাছ দি দহি কচু ঠাৰিৰ লগত নিশ্চয় খাইছে, কিন্তু ঠাই ভেদে বস্তুবোৰ বনোৱা তৰিকাটো অলপ বেলেগ হয়। সেয়েহে মইনো কেনেকৈ বনালোঁ আপোনালোকক তাকে অকণমান দেখাম বুলি ভিডিঅ'টো কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মই কুকাৰটোত কচুখিনি ভৰাই দিলোঁ আৰু জোখমতে মই অলপ পানী দিছোঁ। কচুখিনি মই তল যোৱাকৈ পানী দিয়া নাই, অলপ পানীটো তলত থকাকৈয়ে দি দিছোঁ আৰু লগতে মই নিমখ অকণমান তাতে দি দিছোঁ। এতিয়া এইটো মই ঢাকোন মাৰি মই গেছত বহাই দিম। এয়া মই এতিয়া কুকাৰটো বহাই দিলোঁ আৰু 3টা হুইচেল মৰাৰ পাছত মই গেছটো অফ কৰি দিম। মানে 3টা হুইচেল মাৰিলে বস্তুটো অলপ বেছিকৈ সিজি যাব, সেয়েহে মই 3টা হুইচেল দি দিম। এয়া কচুখিনি এনেকৈ 3টা হুইচেল দিয়াৰ পাছত মই ঢাকনখন খুলি দি এনেকৈ অলপ ৰখাই থলোঁ। এয়া আপোনালোকে বিচাৰিলে 3টাতকৈ বেছি হুইচেল দিবও পাৰে। কচুটো কিন্তু সিজি গৈছে, ধুনীয়াকৈ সিজিছে। মাছ কেইপিচ মই অলপ ফ্ৰাই কৰি ল'ম। ইমান বেছিও ফ্ৰাই নকৰোঁ, কেঁচা গোন্ধটো যাবৰ কাৰণে মই অলপ ফ্ৰাই কৰি ল'ম। মই মাছৰ জোলখনত দিবৰ বাবে এটা পিঁয়াজ এনেকৈ কাটি লৈছোঁ, লগতে লৈছোঁ নৰসিংহ পাত কেইখিলামান আৰু লগতে আছে নহৰু এটা, আদা অকণমান আৰু জালুক একেলগে মই এনেকৈ পিচি লৈছোঁ। এয়া মোৰ কেৰাহী গৰম হৈ গ'ল আৰু এয়া মিঠাতেল দি দিলোঁ। মিঠাতেলো গৰম হৈছে। মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াতে মাছ কেইপিচ এনেকৈ দি দিলোঁ। মাছ কেইপিচ অলপ ফ্ৰাই হ'বলৈ দিছোঁ, বেছি ফ্ৰাই নকৰোঁ। মাছ কেইপিচ অলপ ফ্ৰাই হওক। এয়া মাছ ফ্ৰাই হৈছে, উলিয়াব হৈছে আৰু ফ্ৰাই হৈ গৈছে। এয়া মাছ আমাৰ ফ্ৰাই হৈ গ'ল। মাছখিনি মই এনেকৈ অলপ ফ্ৰাই কৰি ল'লোঁ। এতিয়া মই মাছৰ জোলখনৰ কাৰণে ৰেডি কৰি লওঁ আকৌ। এয়া মই সেইখিনি তেলতে পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি অলপ ৰেংচা হ'বলৈ দিছোঁ। ইয়াতে মই পিচি থোৱা আদা, নহৰু, জালুকৰ গুড়িখিনি এনেকৈ দি দিছোঁ, জালুকৰ সৈতে পিচি থোৱা। এইখিনি অলপ টাইম মই এনেকৈ লৰাই থাকিম। এনেকৈ অলপ লৰাই নহৰু আদাৰ কেঁচা গোন্ধটো যোৱালৈকে মই এনেকৈ অলপ লৰাই থাকিম। আৰু এয়া বইল কৰি থোৱা কচুখিনি মই ইয়াতে ঢালি দিলোঁ। এই কচুখিনি এতিয়া মই 10-15 মিনিটৰ কাৰণে এনেকৈ উতলিবলৈ দিম। উতলি পেলাই অলপ পানীটো অকণমান কমি যাব তেতিয়া মই ইয়াতে মাছ দি দিম। এয়া কচুখিনি উতলি আছে আৰু এই যিহেতু বইল কৰোঁতে গোটেইখিনি গুড়ি হৈ যোৱা নাছিলে, সিজিছে কিন্তু হাতাখন এনেকৈ লৰাই দিওঁতেই ভাঙি গৈছে। সেইবাবে মই অলপ হাতা এখনেদি কাটি কাটি দিছোঁ এনেকৈ। যিবিলাক ডাঙৰ ডাঙৰ হৈ আছে সেইবিলাক মই এনেকৈ হাতাইদি লৰাই লৰাই ভাঙি দিছোঁ। এয়া মই ভাঙি দিলেহে তেতিয়া ভাল লাগে, সেয়ে মই এনেকৈ হাতাইদি ভাঙি ভাঙি দিছোঁ। এয়া মই এতিয়া হাতাই ভাঙি ভাঙি দিলোঁ। ইয়াতে এতিয়া মাছ কেইপিচ মই দি দিম। মাছ কেইপিচ এনেকৈ ইয়াতে দি গোটেই কেইপিচ মাছ মই এনেকৈ দি দিয়াৰ পাছত আৰু 10-15 মিনিটমান অলপ মানে উতলিবলৈ দিম। মাছখিনি দি হোৱাৰ পাছত 10-15 মিনিটৰ কাৰণে এনেকৈ ৰাখি দিম। এয়া 15 মিনিট হৈ গ'ল। 15 মিনিট হৈ যোৱাৰ পাছত যিমানটো জোল আছিলে এতিয়া কমি গৈ জোখমতে জোলটো হৈছেগৈ। এতিয়া মই ইয়াতে দিম মই গুড়ি ফিৰিঙি জলকীয়া মানে গুড়িটো মই ইয়াতে অলপ দি দিম।
জলকীয়াটো দিয়াৰ পাছতে মই ইয়াতে নৰসিংহ পাতকেইটা কাটি থৈছিলোঁ, ইয়াতে এনেকৈ দি দিম। দিয়াৰ পাছতে মই হাতাখনেদি অলপ মই লৰাই দিম, মানে হাতাখন দি পেলাই অলপ লৰাই দিলে বস্তুটো মিল হৈ যাব। সেয়েহে মই হাতাখন দি পেলাই এনেকৈ লৰাই দি দিম অলপ টাইম। লৰাই দিয়াৰ পাছত 2 মিনিটমান সময় অলপ উতলিবলৈ দিম। 2 মিনিট উতলাৰ পাছতে মোৰ মাছৰ জোল ৰেডি হৈ যাব। এয়া আজি মোৰ দহি কচু ঠাৰিৰ সৈতে মাছ দি বনোৱা মাছৰ জোলৰ মানে তৰকাৰীখন ৰেডি হৈ গ'ল। এয়া কেনেকুৱা লাগিল ভিডিঅ'টো চাই মোক জনাবলৈ নেপাহৰিব। যদিহে ভাল লাগিছে তেনেহ'লে আপোনালোকে এনেকৈ বনাই খাবলৈ বনাই খাবচোন কেতিয়াবা। মই কিন্তু এনেকৈ খাওঁ, ভাল লাগিল খাই। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।